মৰিগাঁও গুলিয়াগুলি লাহৰী পামত হিতাতে নিহত হৈছে এজন মৰিগাঁও জিলাৰ লাহৰী পাম অঞ্চলত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় য'ত অচিনাক্ত দুজন ব্যক্তিৰ মাজত হোৱা গুলিয়াগুলিৰ ফলত এজন ব্যক্তিৰ হিতাতে নিহত হয় এই ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে স্থানীয় সূত্ৰে জনোৱা অনুসৰি দুয়োজন ব্যক্তি লাহৰী পামলৈ আহিছিল তেনে সময়তে হঠাতে তেওঁলোকৰ মাজত কোনো কাৰণত তৰ্ক বিতৰ্ক সৃষ্টি হয় আৰু তাৰ পিছতে গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় গুলীয়াঘাতত এজন ব্যক্তিৰ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে নিহত আৰু আহত ব্যক্তিসকলৰ পৰিচয় এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও তেওঁলোকৰ ঘৰ শিলচৰ অঞ্চল বুলি জানিব পৰা গৈছে ঘটনাৰ পিছতে আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে এই ঘটনাৰ সৈতে জড়িত আনজন ব্যক্তি পলাই যাবলৈ সক্ষম হয় পৰৱৰ্তী সময়ত আৰক্ষী অঞ্চলটোলৈ তালাচী অভিযান চলাইছে আৰু অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়া স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে স্থানীয় ৰাইজে এই ঘটনাৰ সঠিক তদন্ত কৰি দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে उल्टा